নমস্কাৰ গাইজ, আজিৰ ভ্লগটোলৈ সকলোকে স্বাগতম জনালোঁ। ব'লক তেতিয়াহ'লে আজিৰ ভ্লগটো ষ্টাৰ্ট কৰোঁ। আচলতে আমি ভ্লগটো গাড়ীৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, কাৰণ এতিয়া বৰ্তমান গৈ আছোঁ আমি মনসা পূজালৈ। আপোনালোকে চাগে শুনিছে, বহুতে গম পায়। গেৰুৱাত মনসা পূজা চলিছে যিহেতুকে হাজো গেৰুৱাত, তো তালৈকে গৈ আছোঁ। চাই থকা ভিডিঅ'টি সম্পূৰ্ণ চাব। আৰু এতিয়া আমি গৈ মানে বৰম্বৰ দলংখন পালোঁ দেই। এয়া পুঠিমাৰী নদী এইখন, এনেকৈ গৈ আছোঁ আৰু আমি গৈ মেলি আপোনালোকক সম্পূৰ্ণ দেখুৱাম। ভিডিঅ'টি চাই থাকিব, সম্পূৰ্ণ পূজাৰ ব্লগটো আপোনালোকে চাব বুলি আশা কৰিছোঁ দেই। এইফালে মাৰ ঘৰলৈ যায় আকৌ আজি আমি এইফালে চিধাই যাম দেই। চিধাই গৈ আছোঁ, পূৰা দমদমা ওলাম এইফালেৰে, এইটো ৰাস্তাৰে দমদমা ওলাম। এয়া পাহাৰখন, বৰম্বৰ পাহাৰখন, এয়া বৰম্বৰ পাহাৰ, এয়া বৰম্বৰ পাহাৰখন। এইখন ইয়াৰ ওপৰত এটা মন্দিৰ আছে দেই ৰাইজ। ইয়াতে এটা মন্দিৰ আছে, খুব পুৰণি এটা মন্দিৰ আছে। এইখন পাহাৰ বৰম্বৰ পাহাৰ, দেখিছেনে? এইখন বৰম্বৰ। প্ৰায় সম্পূৰ্ণৰূপে সৰুৰে পৰা দেখি অহা এখন মনসা পূজা, যিখন পূজা এৰিব নোৱাৰোঁ, আৰু সেইবাবে আহিছোঁ। আৰু এয়া দেখিছেনে, এয়া মই আপোনালোকক দেখাওঁ। আমাৰ স্কুলখন, মানে মই পঢ়ি অহা স্কুলখন দমদমা চকটোতে হয়। এইটো দমদমা চক, আৰু এইফালে যাব পাৰি আপোনালোকৰ গেৰুৱা হাজো, এইফালে গৈ আছে এতিয়া বাৰু। আৰু সেই স্কুলখনত মানে ক্লাছ 5ৰ পৰা হাই ছেকেণ্ডেৰীলৈকে। আৰু তাৰপিছত আকৌ এইখন দেখিছেনে, এয়া আকৌ দমদমা কলেজখন। ইয়াতে মোৰ ডিগ্ৰী পঢ়া হৈছিলে। আৰু আপোনালোক যিহেতুকে অকণমান দেখাই দিলোঁ, আৰু বেয়া নাপাব ভিডিঅ'টি, যিহেতুকে গৈছোঁ বহুত দিনৰ মূৰত এইফালেৰে, তো সেইকাৰণে আপোনালোক ভিডিঅ'ৰ যোগে দেখাই দিলোঁ মোৰ ক'ত পঢ়িছিলোঁ, আৰু সেইখিনিও দেখাব পাৰি, ভাল লাগিলে। আৰু এখন আকৌ নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে মাধৱী, যিহেতুকে আপোনালোকে ফেচবুকত বহুত জনাজাত, তেখেতৰ বিষয়ে বহুতে গম পাই আছে। তেওঁ মাৰক কহাই চেনেলটো যে খুলিছে, মাৰক কহাই বুলি ক'লে গমেই পায় বহুতে। আৰু তেওঁ এইটো মানে ৰেষ্টুৰেণ্টখনে বেছি দিন হোৱা নাই, 2 দিন আগত সেইখন প্ৰমোশ্যন কৰি গৈছে। আৰু এইফালে দেখিছে, আমি গেটত সোমাইছোঁ, পূজা পালোৱে প্ৰায়, আমি গাড়ীৰ পৰা নামিছোঁ এতিয়া। আহিছে তেওঁলোকে বাৰু, ঠিকে আছে আহিছে। আৰু যিসকলে অহা নাই, প্লিজ ইয়াতে আপোনালোকে ভক্তিৰ জৰিয়তে সেৱা ল'ব মাৰ ওচৰত। আৰু এই মন্দিৰটো আপোনালোকে দেখিছেনে, এয়া হৈছে মা মনসা মন্দিৰ। আৰু এইখিনিতে দুখনকৈ পূজা হয়, আমি এইখনত পুৰণি পূজা হয়, এইখনতে সোমাইছোঁ। আৰু অকণমান আগত আকৌ নতুনকৈ পূজা কৰিছে, মানে তাতো আকৌ মনসা পূজা কৰা হয়। আমাৰ এই অঞ্চলটোত বহুকেইখন, হাজোৰ অঞ্চলটোতে বহুকেইখন পূজা হয়। শুৱালকুছিত হয় আপোনালোকৰ, তাৰপিছত পছৰীয়া দদৰা তাত হয়, আৰু গেৰুৱাতে দুখনকৈ হয় বহুতে জানে, আৰু ৰামদিয়া ফালে হয় হাজোৰ। বহুখিনি ঠাইতে আমাৰ হাজোৰ অঞ্চলৰ এইখিনিতে বহুত মানে মনসা পূজা তেনেকৈ কৰা হয়। আৰু এতিয়া আমি মন্দিৰটো পুখুৰীতে পানী অকণমান ছটিয়াই লওঁ, যিহেতুকে ইয়াত সকলোৱে বাৰু এনেকৈ যিবিলাক মানুহে মানে পাৰ চৰাই উৰাই দিয়ে বা তেনেকৈ গোটেইখিনি ইয়াতে অকণমান পানী ছিটাই দিয়ে আৰু সকলোৱে। আৰু মই ভ্লগটি সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। আৰু যদি ভ্লগটি ভাল পায়, প্লিজ লাইক কমেণ্ট কৰিব। আপোনালোকে চালে ভাল লাগিব, আৰু ভিডিঅ'বিলাক দিবলৈও ভাল লাগে মনটো তেনেকৈ। এই পূজাখনৰ মানে বহুত মাহাত্ম্য আছে, আৰু সৰুৰ পৰা আমি গম পাওঁ বহুত। মানে আপোনালোকে এইখন পূজালৈ যেতিয়ালৈকে নাহে ন, তেতিয়ালৈকে ইয়াৰ অনুভৱটো আপোনালোকে ল'ব নোৱাৰে মোবাইলত, বা তেনেকৈ সম্পূৰ্ণ অনুভৱটো লোৱা পাৰে যদি আহিব পাৰে। আৰু খুব ভাল হয়, মনসা পূজাৰ কথা গম পালে আৰু নোহোৱাকৈ থাকিব নালাগে, আহিব লাগে। ইয়াত দেখিছেনে, এয়া মা মনসাৰ কাৰণে কাপোৰ ল'ব পাৰে। তাৰপিছত এই বেলৰ মালাটো, আৰু এটা আছে আপোনাক, এই যে দেখিছেনে শলা দিছে যে দীঘল শলাটো, তেনেকুৱা আকৌ মালৈকে দিব লাগিব। সেই মালাটো তাৰমানে তাত দিয়ে, তাৰ পৰাই তেওঁলোকৰ তেওঁলোকে তাত দোকানবিলাক দিছে। আৰু সেই মনসা পূজাখনলৈ গ'লে সেই লাঠি থকা সেইটো দিবই লাগিব মা মনসাক। আৰু লগতে কাপোৰ এখন যিকোনো ল'ব পাৰে, হালধীয়া বা ৰঙা এনেকৈ। তেওঁক কিন্তু মালাটো দিয়াটো তাত মানে এইটো আছেই, সকলোৱে দিব। আৰু প্ৰথমতে আমি চাকি বন্তিখিনি ল'লোঁ, লৈ চাকি বন্তিখিনি দি দিম। দেখতো লক
এইখন পুৰণি মন্দিৰ, যিহেতুকে ইয়াত খুব মন্দিৰটো খুব ধুনীয়াকৈ বনাইছে। ইয়াত দেখিছেনে, খুব আহল বহল পৰিৱেশটো, লগতে কাষতে পুখুৰীটো আছে, দেখিছে আপোনালোকে। এইফালে আকৌ বাহিৰৰ ফালে পুখুৰীটোৰ পাৰতে এইফালে এনেকৈ ঠাইবিলাক আছে, খুব ধুনীয়া এটা পৰিৱেশ বুলি কওঁ। আৰু নোযোৱাকৈ থাকিব নোৱাৰোঁ পূজা হ'লে। গম পালে মানে মনটো যোৱা যোৱা লাগি থাকে, আৰু নগ'লে কিবা মনটো ভালেই নালাগিল হয়। সেইবাবে আমি মানুহজনেও ভাল পালে যাবলৈ, তেওঁ খুব ভাল পায় পূজাখনলৈ গৈ। আৰু মই বাৰুতো আগৰ পৰাই গমেই পাওঁ পূজাখনৰ কথা। Ini piala apa? Oh, Papa. বাহিৰত কণী মানে দিব পাৰি, কণী দি দিয়া হ'ল। আৰু এতিয়া ভিতৰ সোমাইছে, ভিতৰৰ মেইন মন্দিৰটো এয়া। এইফালে মা মনসা মন্দিৰ, আপোনালোকে সেৱা এটা লৈ ল'ব। এয়া মা মনসা, জাগ্ৰত মা মনসা, দেখিছেনে, এয়া মা। আৰু আপোনালোকে সেৱা কৰিব দেই, যিসকলে ভিডিঅ'টি চাইছে। আৰু যিসকলে বাৰু পূজাখনলৈ কেতিয়াও অহা নাই, তেওঁলোকে এটা সেৱা ল'ব, আৰু পাৰিলে আহিব, অহবাৰলৈ হ'লেও আহিব, আৰু খুব ভাল পাব, মনটো বহুত ভাল লাগিব। আচলতে কি জানে, তাত দেৱতাবিলাক বাৰু আছে, কিন্তু আমি ৰাতিলৈকে থকা নহ'লে পূজাখনত, যিহেতুকে দূৰ আছে, আমি স্কুল আছে বাবুহঁতৰ, তো ৰাতিলৈকে থাকিব নোৱাৰিলোঁ। নহ'লে আপোনালোকক অকণমান দেখাই দিব পাৰিলোঁ ৰাতিৰ মানে দৃশ্যটো। দেৱতাবিলাকে যি ধৰণে নৃত্য কৰে, সেইবিলাক চালে আপোনালোকৰ মনটো বহুত ভাল লাগিব। আৰু এই পবিত্ৰ মানে পূজাখন আপোনালোকে উপভোগ কৰিব পাৰিলে নিশ্চয়কৈ, তেতিয়া আকৌ বেছি ভাল পাব। ওচৰত সেৱা কৰি এয়া অকণমান ৰৈ দিছোঁ মন্দিৰটোত, আৰু মাহঁতে আহিব, যিহেতুকে অকণমান দেৰি হৈ গ'ল মাহঁতৰ। আমি আগতে অকণমান সেৱাটো কৰি ল'লোঁ, ৰখি থাকিব আকৌ ভাল নালাগে, তেনেকৈ দেৰি হৈ যাব আকৌ মন্দিৰত, আকৌ ভালো নালাগে সময়টো বেছি পাৰ হৈ গ'লে। তেনেকৈ আমি সেৱা লৈ ল'লোঁ বাৰু। অলপ পিছত আকৌ বলি হ'ব, বলি বাৰু চাব পাৰিলেতো ভাল লাগিলে হয়। ৰাইজে এতিয়া সেৱা কৰি বাহিৰলৈ ওলাই আহিলোঁ দেই, মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আকৌ কিবা এটা খাই ল'ব বাবদে, যিহেতুকে একো খোৱা নাই, প্ৰায় 12টা বাজে, আৰু তেনেকৈ খোৱাও নাই। চাহ পানী অকণমান খাই লওঁ। ৰাইজ ভিডিঅ'টি চাব, আৰু সম্পূৰ্ণ লগতে ছাবস্ক্ৰাইব কৰি দিব নতুনসকলে, আৰু যদি ভাল পায় লাইক কমেণ্ট কৰিব। লগতে মানুহৰ বিষয়ে যদি আপোনাক কমেণ্ট যোগে সুধিব বিচাৰে, সুধিব পাৰে। কিবা যদি জানিব বিচাৰে, তেনেহ'লে মোক এটা কমেণ্ট কৰি ক'ব, আৰু মই যিখিনি পাৰোঁ আপোনালোকক জনাব পাৰিম। মাহঁতৰ লগতে একেলগে মাহঁতে সেৱা কৰি এতিয়া আকৌ আমি হোটেলত সোমাইছোঁ দিয়ক, কিবা অলপ খাই লওঁ বুলি।
ভাবিছোঁ এতিয়া বলি যিহেতু যদি বেছি সময় নালাগে বলিটো চাই যাব পাৰিম, তাৰ বাবে অকণমান ৰখি দিছোঁ। এয়া দেখিছেনে বলি মানে প্ৰায় ৰেডি হৈ এইখিনিতে যে আদৰণি অনুষ্ঠান আছে আমাৰ মাজত উপস্থিত আছে গুৱাহাটী নিবাসী আৰু আমাৰ মন্দিৰৰ স্থায়ী ভক্ত প্ৰতি বছৰে আহি বাবে ৰখিছিলোঁ, কিন্তু দেৰি হ'ব বুলি আমি গুচি আহিলোঁ। আৰু আজিৰ ব্লগটি চাই কেনে পালে জনাব। যদি ভাল হয় প্লিজ লাইক কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টি ইমানেই আছিলে। বাই বাই।